গৰুজনী বান্ধিবলৈ ক'লে বান্ধিব নোৱাৰে মানুহজনী বা মোৰ কথা শুনিবলগীয়া হৈছে এটা বুকুত ধৰিছে মোক কি কৰিব চিনি পোৱা নাই নিৰ্মলক উঠি ওলাইছে কাশিয়লি ৰ'দৰুমত বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি দুৱা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ নিশাবোৰত সাৰে থাকে মোৰ দূৰ সপোন ভাগৰত গান গাই উজাগৰি হিয়াৰ চনকা দাপোন হ'ব দিয়াহে কিমাননো বকলা নেমেলা এতিয়া মানে মই সেই কথা ক'লে বকলা মেলা হয় হ'ব আৰু মনে মনে থাকাচোন সৌটোৱা আলুক আহিছে শুনিলে বাৰু সি কি বুলি ক'ব আহক অকল সিনো কৰ বেলেগৰ ল'ৰাটো আৰু যদি এইবোৰ কথা ক'লে ইমান বেয়াই পায় তেতিয়াহ'লে সেই গেলা সোপা খাই কিয় দাইতি ভাল পাইছে সেয়াহে অকমান কি হল খুৰীয়ে হবলা বকলা মেলি আছিলে হে কিনো কবি দেখিছই নহয় মাৰকিল খাই একেবাৰে অৱস্থা নোহোৱা হৈ
আহিছে মোৰ যে এইবোৰ একদম দেখিবলৈ মন নোযোৱা হৈছে গম পাইছ ইমান কলো বোলো সেই গেলা সোপা নেখাব কিন্তু শুনিলেহে হ'ব দিয়ক খুৰী খুৰাৰ গাত অকণো ভুল নাই মই সকলো উমঘাম লৈহে আহিছো হে কিনো উমঘাম লবি অ তই বহ মই চাহ কৰোঁগে চাহ নালাগে নেকি খুৰী আপুনি কামত লাগক যাওক মই ডাইটিৰ ওচৰলৈহে আহিছিলো হ'ব তেতিয়াহ'লে বহ হা ডাইটি এই অঞ্জু নাই নেকি এই আছে এই ছাগলী পোৱালি দুটা জগিলে নহয় সেই পোৱালিকেইটা হোৱাৰ পৰা তাইৰ গাত ততেই নাই ক'তনো আছেগে জানো তাইহে গম পায় এই ইমান ডাঙৰ হ'ল বুজিছনে এই গাত কথা লগা নাই এই কি কৰি খাব সেই সিহঁতিহে জানে এই পিছেহে কচোন হেই ঐ কিহৰ কাৰণনো আহিলি কথা মানে ডাইটি কথা ডাঙৰেই তই মোৰ ওচৰলৈ এইদৰে নাহিবি কানাই সমাজে দেখিলে তোকো গাঁৱৰ এঘৰীয়া কৰি পেলাব তোৰে ভাল দে একো নুশুনো একো নাজানো কবও নাজানো মই তোৰ দৰে হোৱা হলে জান কানাই যিখন সমাজে মোক আজি এঘৰীয়া কৰিলে সেইখন সমাজৰ মৌজাত আৰু পুতেক আছিল মোৰ দেউতা সেই যে আহঁতজোপা দেখিছ আইতাই কৈছিলে আহঁতজোপাৰ তলিতে বোলে মোৰ আই আৰু পিতাই বিহু তলিতে চিনাকি হৈছিলে মোৰ আই বোলে দেখিবলৈ বৰ মৰম লগা আছিল কিন্তু সমাজৰ এই উচ্চ নিচ ভেদভাৱবোৰে মোৰ গোটেই জীৱনটোত পিতাৰ স্বীকৃতিৰ পৰা বঞ্চিত কৰি ৰাখিলে ধেৰ যিটো মোৰ একো হোৱা নাই তই তাত বহ মই নিৰ্মলকাই কথা একো নাজানো কানাই সহজ সৰল মানুহ মই বাৰু কিয় মাৰিম সিদিনা বুকুত ধৰাটো সঁচা কিন্তু নিৰ্মলকাই সকলো জানিও মদৰ লাগি মোৰ বাৰু পিতাক কিয় আজৰিব লাগে মই ৰাইজবিলত কিয় মনে মনে আছিলোঁ আই বোপাই অপমান আকৌ নহওক বুলিয়ে মনে মনে আছিলোঁ আই বোপাৰে কথাটো বাদেই অঞ্জু আজি মোক বৰ বেয়াকৈ ক'লে ভয় মাৰিব
মই অঞ্জু এই চহৰখন মোৰ বাবে একেবাৰে নতুন বাটতে ৰৈ থকা দেখি টেম্পোৱালাটোৱে ইয়াত নমাই থৈ গৈছে কি নাম আছিল তাৰ ৰমেন আপুনি হয়তো বেয়া পাইছে একো নাই আমি পাৰিম ৰ'ব এই বৰষুণত আপুনি ক'লৈ যায় ৰমেন ইয়াৰে ল'ৰা আপুনি ইয়াতে থাকিব পাৰিব ভয় নাখাব দুখোজ পিছলৈ গৈয়ে দেখিব গীতাঞ্জলি সেৱাশ্ৰম 1 মিনিট ৰ'ব সৰুজ কাপোৰ এখন লৈ আহ নতুন আলহী আহিছে আহক ভিতৰলৈ আহক এইখন ল'বচোন অঞ্জু পুৰুষদা তই কানাই সকলো ঘৰৰে যেতিয়া আজৰি হৈ কথা পাতো মোৰ মনত কিছুদিনৰ পৰা কিছুমান প্ৰশ্নই আমনি কৰি আছে অঞ্জু যা ভিতৰলৈ যা বৈ কানাই আহা মাইনা মোৰ কাষলৈ আহা তোমাৰ নামটো কি মাইনা সি উপলব্ধিয়ে কৰে শুনিব বা ক'ব একো নহয় আমি শুনিব পৰা মানুহবোৰে আজি বহুত প্ৰশ্নই মনলৈ আহিছে গুৰুজ বুজিছোঁ দাদা আপুনি কি ক'ব বিচাৰিছে মই ভালদৰে বুজিছোঁ কম আজি মই আপোনাক সকলো ক'ম সেউজীয়া আৱৰা আমাৰ এখন গাঁও আছে সহজ সৰল মানুহবোৰৰ মন য'ত মই মোৰ মোমাইটি আৰু আমাৰ সেই পৃথিৱীখন আৰু মোৰ কথা একো নোকোৱা পুৰুষদা তোমাক বাদ দিনো আধৰুৱা দিলিপিবোৰ মই কি কৰিম অঞ্জু লাভ ষ্টৰী ভেৰি ইণ্টাৰেষ্টিং ৰ'বাহে শুনিম চিগাৰেট এটা খাই লওঁ এই অমল খুৰাহঁতৰ ঘৰলৈ গৈছিলো গৰখীয়া সভা হৈছিলে যে তই গৰখীয়া সকাম খাবলৈ জানো তই গৰখীয়া মই ভাগ লোৱা নাই নহয় ইহঁতৰ পৰাহে খাইছো বেছি কৰে অকমান দে এইজনী পাৰ যে কি হব আপোনালোকৰ লাট চাহাবটো আছে নে নাই মই তালে প্ৰসাদ লৈ আহিছো আছে যা
হনুমানটো নুশুনোতে এয়া তই নুশুনোতে এয়া মই তাক এনেকুৱা কৰিলে বেয়া পাওঁ অঞ্জু। আইও তেতিয়াহ'লে ইমান দিনে কোৱা নাছিলি কিয় ভাল পাওঁ বুলি সৰু সৰু ছোৱালী। হ'ব মূৰখন সিহঁতৰ ওপৰত তুলিব নালাগে প্ৰসাদ দিবলৈহে আহিছিলো মই অমল খুৰা ঘৰত গৰখীয়া সভা আছিলে ল গাঁৱৰ মানুহে কি বুলি ক'ব অঞ্জু? সেই যি হয় হ'ব এনেও সেইখিনি মানুহে এদিন আমাক আশীৰ্বাদ দিব তাত থৈ আজা। বাৰাণ্ডাতে থৈছো আহো মই এবাৰো বৰবাদ দে ঐ ৰমেন খেলিবি যদি আহ ৰ গৈছো। বিৰি এটা লৈ আনিবি। হ'ব দে মই হ'লে কথাবোৰ ভাল দেখা নাই। গাঁৱৰ ভাওনাখন চহৰত কৰিবলৈ ওলাইছে, তাতে তহঁতৰ মন কাণ নাই। অনবৰত কেৱল তাচ এনেকে হ'লে নহ'ব দেই। হেৰৌ এইবোৰ মাথা মাৰিবলৈচোন সৰুজ আছেই। কৃষ্ণৰ ভাও দিয়াই নাই, ৰাধা বলিয়া। মানে হেৰৌ আমি ইয়াত থাকিলে জগতৰ ভুৱা পাই থাকো। খেলত মন নাই যদি কৈ দে। বোলো তই গম পাৱ বুলিহে। কথাৰ গুৰি কৰবাত পৰৰ চৰ্চা বাদে তহঁতৰ আৰু বেলেগ কাম নাই। তহঁতৰ লগত থকাটোৱে ভুল। তাতকে নিৰ্মল খুৰা ঘৰলৈ যাওঁ, খুৰী হাতৰ পৰা গাখীৰ চাহ একাপ খাই আহোঁ। যা শহুৰৰ ঘৰত চাহ কি জলপানো খুৱাই পঠিয়াব। এনে এই কোন শহুৰৰ কথা কলি তহঁতি? নহয় খুৰা, ৰমেনে বিয়া পাতে খুৰা। বিয়া পাতিব ৰমেনে বিয়া পাতে খুৰা। বিয়া পাতিবি? বঢ়িয়া ডেকা ল'ৰা বিয়া পাতিব লাগে নে কি হয় নহয়? পিছে তই চাগে সেই মালতী ঘাটিৰ পৰাহে আহিছ, গোন্ধায়ে আছে। কথা ভালকে কবি দেই ল'ৰা। মদ খাব পাওঁ কিন্তু মদাহী নহয়। খেলি থাক চালা। কালি পুখী ল'ৰা কোনে কৰিবলৈ আহিছো। মই মানে গাড়ীতে তিনিআলিত লগ পাই আহিছো। সেইয়া দেখিছা ৰাতিপুৱাই ওলাই গ'ল এতিয়ালৈকে একো খবৰে নাই। আবেলিয়ে খবৰে হ'ল। বোলো অঞ্জু হ'লনে তোৰ? আলু গঠৰিতে আহি বহি আছেহি। আইনাখন পালে তাইক আৰু একোৱে নালাগে। অঞ্জু হ'লনে তোৰ? ইমান দেৰি লাগেনে? এইজনী পাজে আৰু নোৱাৰিছো আৰু দেই। হ'ব দিয়ক খুৰী। বেচিব লগা হাঁহ নাই যদি মই গৈ থাকো। মা মই যাওঁ দেই। আলুক দা তুমি বহা। জিকা গুটি কেইটা ল'বলৈ পাহৰিয়ে থাকিলো। সেই লতাহঁতৰ ঘৰলৈ যায়। আইতাকজনীয়ে বৰকৈ মাতি থাকে। ইমান দূৰ অকলে যাব জানো? অকলে নাযাও নহয়, সুৰুজদাৰ লগতহে যাম। মামাই কৈছে সুৰুজদাও যাব বোলে। কিবা খোল আনিবলগীয়া আছে নেকি? মা মই যাওঁ হ'ব দে যা। ভালকৈ যাবি দেই। হ'ব। সেইজনী সেই কংগ্ৰেছৰ ঘৰৰ গৰু নহয়নে? গোটেইগাল শেষ কৰিলে। ঘৰ এইজনী আলু তই বচোন দে বোপা। এইজনী গোটেই খাই শেষ কৰিলে। ইমান দেৰি কৰিলি নে? ৰৈ আমনি লাগি গ'ল। মই তোক কেতিয়া ৰ'বলৈ কৈছো? মামাই কৈছে নহয় তই বোলে লতাহঁতৰ ঘৰলৈ যাবি। গধূলি সময়ত যাম। মই কিন্তু তোক নিবলৈ নাই দেই। মই সেইবোৰ নাজানো। তোৰ জহতে ইমান ধুনীয়াকে সাজি কাচি আহিছো। মোক কেনেকুৱা লাগিছে? ক না। আইনাখন চাই গৈ যা। পিছে কিয় যাওঁ তালৈ? চব মানে একো বুজি নাপায়। ক না ধুনীয়া লাগিছে।
ক'লো নহয় তোক আইনাখন চাই আহিবলৈ। আৰু কিয় যাওঁ গম পাবি নহয় তই। কি হে হুৰুচ পামৰ পৰা আহিলি হ'বলা। এয়া পামৰ পৰা অলপ। কি হ'ল তই লতাহঁতৰ ঘৰলৈ যাবলৈ হোৱাই নাই নেকি? যা সোনকালে আগে সুধে চিন্তা কৰি থাকিব। হ'ব মই জানো। ঐ যাবি ঐ ঐ তই ঘাটৰ পৰা আগে বুজিছ কখাৰ ঘৰত বোলে আজি আলহী অহা কথা তই যদি মাছ কেইটামান আনি নিদিয় এই কথাটো বৰ বেয়া হ'ব বুজিছ মোমাইটি ঐ তই নহ'ব যাগৈ বুজিছ এই ঘাটলৈ যাম যেতিয়া মই এই গাঁৱৰ ৰাজ্যৰ ঘৰটো সোমাই আহিম বুলি ভাবিছোঁ গাটো বোলে বৰ ভাল নহয় তই কিবা এটা খাই গৈ গৰুহাল বাৰু আজি মই পামতে বান্ধি দিম দে ঐ আছে আছে থাক, এইজনী ছোৱালী একেবাৰে লাজ দেখা তাই লাজ চোৱা এইবেলি ৰুব পৰা হ'বনে জানো নিজে যে ইমান কষ্ট কৰি মৰিছ ভাগিনীয়েৰনো এজনী চপাই নলওঁ কিয় এই তহঁতি নামিলি যেতিয়া শুকান মাটিও আজি বোকা হ'ব যেন পাইছো পিছে তহঁতি আজিনো কাক উদ্ধাৰ কৰিবলৈ যাওঁ এই বুঢ়াটোক যে কথাৰে নোৱাৰি জহনী জাতি দে দে লোকৰ হাতেৰেনো আৰু কিমান খাবি নঞ্জু মনে মনে থাক মই তহঁতৰ হাকিমৰ ওচৰৰ পৰা আহোঁগে যা যা কি কৰিছে চাই আগে যা বিয়া নাপাতিলে এনেকুৱাই অৱস্থা হয় সি মানে কামত লাগি আছে ৰ বাপেকে ঐ তই কিন্তু মনে মনে থাকিবি ধৰিব পৰা তয়ে আছ জোকৰ দম নাই মোমাইৰ আগত যদি সন্মান ৰাখিব লাগে জোক ক'ত আছে বিচাৰ গাঁৱৰ মানুহ আছে ঐ বিচাৰ বিচাৰ ঐ তোক চোৱাৰ হেঁপাহতেই লোকৰ মাটি ৰুব আহিছো এইখন নাটক কৰিছো ইমানৰ পাছতো যদি বেলেগক চকু দিয় নহয় আৰু এই মাটি যদি মই ৰুব নাপাওঁ তোক চাই ল'ম ঐ বল বল পথাৰৰ মানুহে তহঁতক চাই আছে এই মা খপাই পথাৰলৈ গ'ল কি কবি বুজিছ এই উপায় নাই ল'ৰা ছোৱালী হ'ল এই কামবোৰ নকৰিলেও নহয় বুজিছ কাম কি কৰিবি এতিয়া সেইবিলাকে কাম ভকত দেখাবলৈ আহিছা তুমি গৰুবিলাক কেলে বান্ধিব নোৱাৰা এই বাইকখন শেষ কৰিলে মানুহে মোক গালি পাইছে ঐ নিৰ্মল এই ক'ত খাই আহিলি হয় এই মই যদি নাখাওঁ তোক কি হা হেৰৌ এই তোৰ ছোৱালী গাভৰু হ'ল বুজিছ এই এনেকে আৰু ভাল নালাগে চালা মোৰ ছোৱালী মই পঢ়িছোঁ তই কৈছ নি ঐ তোৰ কি হ'ল নাই এই খোৱাতে মোৰ একো হোৱা নাই কিন্তু দেচোন গাঁৱৰ মানুহবোৰে বুবু বাবা কৰে তাতে কি হ'ল এই তাতে চালা বেছি কথা ক'বলৈ আহিছোঁ ঐ ঐ ঐ নিৰ্মল ঐ তই 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 মোৰ পদূলিতহে মুতিবলৈ পাইছ ঐ ঐ ঐ তই মোৰ পদূলিতহে মুতিব পাইছ তই হা ঐ উঠ 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 বুলি কৈছ নাই উঠ এই কাক দম দিছ এই তই কাক দম দিছ মই যদি নোমোতো সেইটো মোৰ এই খাই বৈ য'ত মুত মোৰ কোনো আপত্তি নাই কিন্তু মোৰ পদূলিত নুমুতিবি বুজিছ চালা পদূলিত মোটা কথা ক'বলৈ আহিছোঁ
এই কথাটো শুনিয়ে ভাল লাগিছে বুজিছনে আমাৰ গাঁৱৰ ল'ৰা এতিয়া গোটেই অসমৰ মানুহে চিনি পাইছে সৰুতে সি নামঘৰত বৰগীত গাওঁতে মানুহে কোৱা শুনা নাছিলে সি এদিন জিতালৈকে যাব এৰা হওঁতে হয় পিছে বাপেকটোহে বৰ কৃপণ মই হোৱা হ'লে বৰ ভোজ এটাকে দিলোহেঁতেন অ ৰমেন দা অঁ মায়ে কণী 4টা দি পঠাইছে কেৰাচিন আৰু চেনি খুজি পঠাইছে চেনি নাই নহয় ভাতলৈ গ'লেহে হ'ব তই এটা কাম কৰ হাওৰতা পৰা লৈ যাগে যা হ'ব দিয়ক ঐ তই নাই বুলি ক'লি যে ভিতৰত চাই গৈ যাচোন গোটেই টিংটো উপচি আছে ৰমেনৰ ৰংখন নুবুজিবি তই ভবালৈ সি শেষেই কৰে মাৰ মাৰ এইটো কিন্তু বৰ বেয়া কথা দেই থক দে ৰমেন যাওঁ তই বিৰি এটাকে আনগে ৰ তেন্তে অঁ তই ঠিকেই কৈছ মই মিছা কথা হোৱা কেতিয়া দেখিছ তই সৰুজ তই ইয়াত বহি আছ ঘৰত মোমাই আৰু নিমলকাই বৈদ্য কাজিয়া বল 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 তই চলাবি নে মই চলা চলা ঐ তহঁতি ৰ দেই ঐ ৰ মই কৈছো ৰ ঐ গৈছো হ'ব কাজিয়া লাগিব নালাগে মদ খাই কিবা এটা ক'লে বুলি লাগিলে হ'ব নেকি তই একো নাজান নাইটি ইয়াৰ কথা মই জনা আছে বুজিছ মনে থাকিবলৈ কৈছো নে কি বুলি ভাবিছ হা কি বুলি ভাবিছ তোৰ ইংলিছ মই জনা আছে বুজিছ নিজৰটো একো গতি নালাগিলেই নিজৰ ছোৱালীজনীৰো একো নলগালি হা ছোৱালী কথা ক'ব লাগিছে ইয়াৰ ঘৰৰ হিষ্টৰী জানো মই দাইটি কি বুলি ভাবিছ এনেকৈ কাজিয়া লাগি দিয়ে দাইটি জাম দিব লাগিছে মোক বুজিছ ই মোৰ পদূলিত মুতিলেহি নামাই নহয় মোৰ ঘৰৰ পদূলিত মুতিলেহি কি বুলি ভাবিছ দাইটি ঘৰত থৈ গৈছিল যা দাইটি তই ঘৰত যা তই ঘৰত চিন্তা নাই চালা হাতত ওলাইছো ব্যৱসায়ী পোৱালি ঐ সৰু কি চাই আছ ধৰচোন ইয়াত দাইটি তোক মই ভালদৰে কৈছো তই ঘৰত যা গৈ যা মাৰ চিন্তা নাই ভালকৈ কৈছো আইবু পাইক লৈ আৰু মাজত কথা নকবি ঘৰলৈ চাগে যা মোৰ কথা মান আৰে মান আলোক লৈ যাগৈ যা মনে কৰিবি চনাই যা ৰেডি যা দে থচোন টেমাটো থ যি কি নহওক কথাটো কিন্তু বৰ ভাল হোৱা নাই বুজিছ বাদ দে আজিকালিতো চব হাকিমৰে পুতেক কথাটোত কিবা এটা মই গোন্ধ পাইছো দাইটিক সুৰ যে ইমান মৰম কৰে আৰু সুৰজৰ মোমাইক জানো কাজিয়া কৰা মানুহ তই অলপ বেছি কথাই ক তই সেই দোকানী নহয় মোৰ দাদাই গাবহে কিবা হ'ব লাগিছিল ঐ উঠ তহঁতে চুপতিবোৰ বন্ধ কৰ সৰু দাইটি আহিছে ঐ শুন ল দে এক কেজিহে দিলি দেখোন তইতো কৈছিলি এই হ'ব দেচোন এই যি আছে সেইটোকে ৰাখি থ কি পাওঁ দে সেইটো কথা নহয় দাইটি তোৰ পৰা মই কিমান পাওঁ তই জাননে কালি জানই দেখোন কিখন হৈছে সেইবোৰ নোহোৱা হ'লে তোক জানো মই নিদিয়াকৈ থাকোঁ দে কি পাওঁ দে মই গৈ থাকোঁ কি হ'ল দাইটি কি হ'ল ৰমেন এইটো ল সেইটো কি নাই মানে হেৰি তহঁতি ৰ দেই মই গৈ থাকোঁ মই হ'লে কথাবোৰ ভাল দেখা নাই দেই দাইটি খুৰীক লগাই দিম চাওঁ পিনা এইটো ল পইচা ল বেয়া কামবোৰ কৰি নাথাকিবি লাগিলে মোক খুজিবি যা হ'ব দে হ'ব ৰেডি মোৰ যাম
সেইদিনা দাইটি আৰু মানৱ যোৱাৰ পাছত মই ৰমেনৰ দোকানৰ মুখ পাইছিলোগৈ। তাতে আলোক, মই আৰু ৰমেনে মিলি গাঁৱৰ এই কথাবোৰৰ ওপৰত বহুত দেৰি আলোচনা কৰিছিলোঁ। শেষত ভাবিলোঁ মৌজাদাৰ দেউতাকো কথাবোৰ জনাই থোৱা ভাল। কথামতেই কাম। মই মৌজাদাৰ দেউতাৰ ঘৰলৈ বাট ললোঁ। নিশা দেউতাৰ ঘৰতে কটাই ঘূৰি আহি দেখোঁ সিদিনা বুকুত ধৰাটো সঁচা। দেখিলেনে? মই কোৱাটো সঁচা হ'ল নে এতিয়া? সেয়া তই একো নজনাকৈ কিয় হয় ভৰ দিছ? কালি ৰাতি কিহৰ তই জানো? কালি তই দাইটিক মৰাটো সঁচা নে মিছা ক? মই নিৰ্মলকে আন্ধাৰ অসুযোগ লৈ ক'ত মাৰিলো? একো নামাৰিবি তই। তই যদি মৰাই নাছিলি এই ৰাইজৰ আগত কিয় নিমাত হলি? অ ৰমি, তই অকণমান বুজাচোন। বাৰে বাৰে কৈ আছো আপোনাক, মনে মনে নাথাক আপুনি। অঞ্জু, মানুহবোৰে ঠিকেই কৈছিলে, পাপ পুহি ৰাখিছে আপুনি। অঞ্জু, এইকাৰণে গাঁৱৰ মানুহে আজি এইবোৰ ভুগিব লগা হৈছে। অঞ্জু, মই সঁচাকৈ কৈছো। মই তোক বাৰে বাৰে মনে মনে থাকিবলৈ কৈছো। অঞ্জু, মই সঁচাকৈ কৈছোঁ অঞ্জু, মোৰ গাত কোনো ভুল নাই অঞ্জু। তই ইমান প্ৰতিবাদী ল'ৰাটো হৈ একো মাত নমতাটো ভুল কৰিছ। আচলতে মই সেইদিনা একো ভাবিবই নাপালোঁ।
দাইটিক মই বুকু ধৰিছিলোঁ সঁচা, কিন্তু অঞ্জু সমদা বিশ্বাস কৰ, মই কিন্তু দাইটিক মৰা নাছিলোঁ। মই নাজানো দাইটিক ৰাতিখন কোনে মাৰি থৈ গ'ল। মানুহবোৰতো কি হ'ল, সিহঁতে যি দেখিছিল তাকেই ক'ব। ভুল মোৰ আছিল, দাইটিক মই বুকুত ধৰিছিলোঁ। জানে শৰ্মাদা, মোৰ কেইষাৰিমান কথাই আমাৰ প্ৰেম, জীৱন আৰু আমাৰ গোটেই গাঁওখনেই সলনি কৰি পেলালে। ৰঞ্জু, এয়া তুমি কি কৈছা? সুৰুজদা, আজি মই কম সেইদিনা আচলতে ঘটিছিল কি। তাৰ আগতে মই বেলেগ এটা কথাহে কম। বেলেগ কথা? মোৰ যদি ভুল হোৱা নাই, সুৰুজ গোপন ষড়যন্ত্ৰৰ বলি হ'ল। আপুনি ঠিকেই অনুমান কৰিছে। সেইদিনা লতা আৰু মই। তই নহা হলে মায়ে মোক আহিবই নিদিলেহেঁতেন। ঐ শুনিছো তোৰ চেনাই বোলে এবাৰ কৃষ্ণ ভাও লৈছে। সেই এজনী ভাওনাৰ কথা থ, ভাওনালে এতিয়াও বহুত দিন আছে। এদিনৰ বাবে বুলি কৈ 4 দিন ৰাখিলি, ইফালে এগৰাকীয়ে ঘৰত মৌ বৰশিবলৈ আছে। তয়ো যে নহয়, খুৰীয়ে মোক দেখিলে তোক একো নকয়। ঐ অঞ্জু, তই খং আৰু অভিমানবোৰ মোৰ আগত যিমানেই নলুকাও কিয়, তোৰ খং আৰু অভিমানবোৰ ক'ত মই ভালকৈয়ে জানো দে। তই এটা কাম নকৰ কিয়, এদিন সুৰুজদাক লগ কৰি মনৰ কথাবোৰ খুলি নকওঁ কিয়? এনেকৈনো আৰু কিমান দিন থাকিবি? বেঙাটোৱে বুজি পালেহে। কিমান দিন যে হ'ল তাক নেদেখা। কাষত পালে চুপুটি মাৰি থাকিবি। কেতিয়াবা ভালকৈ কথা এষাৰ কৈ পাইছ? পিছে তই যদি ক, তোৰ চেনাইক মই এতিয়া লগ কৰাই দিব পাৰোঁ। সেই এজনী জোকাই নাথাকিবি দেই, এনেই মনটো উকা উকা লাগি আছে। আৰু এইবাৰ তাক লগ পাবলৈ দে, চিধা কথা নোকোৱালৈকে নেৰুবা। তেতিয়াহ'লে যা আকৌ কগৈ। তোৰ চেনাই এইফালে আহি আছে। তই ৰ মই তাক গৈ দি থৈ আহোঁ। যা। ঐ মই ইয়াতে ৰৈ আছো, তাক কথাবোৰ ভালকৈ খুলি কবি। ঐ ৰচোন, তোৰ লগত কথা আছে। কি কথা ক'বলৈ আছে সোনকালে ক, মই মৌজাদাৰ ঘৰ পাবগৈ লাগে। তোৰ গোটেই গাঁওখনৰ বাবে সময় ওলায়, কিন্তু মোৰ বাবে অলপো নোলায়। হ'ব, কি ক'ব লগা আছে সোনকালে ক। কথা মানে সুৰুজদা। কিনো মানে কৰি থাক, যি ক'ব লগা আছে সোনকালে কচোন। তইনো সকলো বুজিও কিয় এনেকুৱা কৰি থাক? মইহে জানো মই কেনেকে আছো। খোৱাটো বাদেই, ক'তো ভালকে মন বহাবই নোৱাৰো। ঐ মোৰ কথাই তোক বাৰু আমনি কৰেনে? ধেইজনী কিনো কথা সুধি থাক, মোৰ আকৌ কিয় আমনি কৰিব? সঁচা কথা ক, আজি মই তোক ধেমালি কৰা নাই। কিবা খং উঠিব নদীখনতে যাব গ'ল। অঞ্জু, তেনেকৈ নকবিচোন। তইচোন মোৰ এই দাগ লগা জীৱনটোৰ কথা জানই। তোৰ ঘৰখন আৰু সমাজে কি বুলিব বাৰু? মই সেইবোৰ একো নাজানো সুৰুজদা। মুঠতে তই মোক ক, তই মোক আপোন কৰিব পাৰিবিনে? সমাজক যি ক'ব লাগে মই ক'ম, সমাজে নোখোৱাই নহয়। অঞ্জু, মই তোক বহুত ভাল পাওঁ শুন। উশাহটো থকালৈকে মোৰ হৈ থাকিবিনে? থাকিম অঞ্জু। সুৰুজদা, বুজিছ, গাঁৱৰ ভাওনাখনৰ আগত যদি ডায়েৰী কিবা এটা হয়, বৰ বেয়া কথা হ'ব। কিবা এটা নোহোৱাটোৱে বিচাৰিছো। তাকেহে। আৰু বাইণ্ডাইতেও ভাওনাখন চাই যোৱা হেঁপাহ বহুত আছিল। এই তহঁতে যদি অকণমান মন কাণ নিদিয় কেনেকে হ'ব কচোন? গমেই নাপাওঁ, কোনোবা এটা পেটৰ ভিতৰতে কথাবোৰ লুকুৱাই থওঁতে মোৰ কথা তহঁতৰ খতম নহয়, সেইফালে শেষেই হ'ল। কি হলো? মুখতে ফুৰফুৰাই আছো যে, ঘৰত কিবা লাগিল নেকি? ৰমেন নাই নেকি? নাই গৰু লগাবলৈ গ'ল। পিছে তোক আজি ককাৰে পইচা নিদিলে হ'বলা। তই মোক সঁচা কথা এটা ক, তই অঞ্জুক কি বুলি ভাব? তই সেইবোৰ বাদ দে, আচল কথাটো কচোন। বুজিলো,
ই সূৰ্য আৰু অঞ্জুক একেলগে দেখি আহিলে। হ'ব দে, গাঁৱত ইহঁত দুটা সৰুৰ পৰাই একেলগৰ। চুপ চুপ থাক। অঞ্জু ভাল ছোৱালী। ভাল ছোৱালী? এই ভাল ছোৱালী হ'লে সেই জাত নথকা এটাৰ লগত দিনটো পৰতে তেনেদৰে সেই দলঙৰ মাথাত। চুপ। তাই বেলেগ ছোৱালী দৰে নহ'ব পাৰে, চঞ্চল হ'ব পাৰে। সেই বুলি তাই বেয়া ছোৱালী নহয়। ধৰ আৰু অকণমান জোৰকে ধৰ। পাৰিলে চৰ এটাও মাৰি দে। সৰু বুলি ভাবি তাক ভদ্ৰ বুলি ভাবি ভদ্ৰামি দেখুৱা তাক। যা শহুৰ দাদাৰ ঘৰত আকৌ চাৱা চিটি ল'বে। মোৰ কিন্তু বিশ্বাস হোৱা নাই, কিবা এটা খেলি মেলি আছে। যা নৈৰ পাৰত চাই গৈ সৰু দাদা অঞ্জু দুটা এনেহে কেনেকে সাৱতি কৰি বহি আছে। কি? নাই তাই সুৰুজ আৰু সুৰুজৰ অতীতটো কথা তাই ভাল কৈছেনে? সুৰুজ হ'ব দে, তাৰ কথা জানই দেখোন উচুকাই গৈ উঠাই গ'লো। এই কথা চাই চিতি কলি, টকা লৈছো কাম কৰিছো, মোৰ একো গৰজ পৰা নাই লোকৰ কথা লোকক লগাই থাকিবলৈ। কথা চাই চিতি কলি। ইমান দিনে তোৰ মতে কাম কৰিলো, তোৰ বুদ্ধিৰ মতে কাম হ'ল। এতিয়াৰ পৰা মোৰ মতে হ'ব। নাই শুন, ই যি কৈছে সকলোবোৰ সঁচা। তয়ো লগত থাকিব লাগিব। আজি ৰাতি তহঁত দুটাই মোৰ লগত থাকিব লাগিব। তোৰ লতাহঁতৰ ঘৰত যাবলৈ হোৱাই নাই নেকি? যা সোনকালে আগে, তোৰে চিন্তা কৰি হ'ব মই জানো। মোৰ গাত কোনো ফুল নাই অঞ্জু। খঙৰ বশৱৰ্তী হৈ মই যি ভুল কৰিছিলো তাৰ প্ৰমাণ মই লগে লগে পালো। পুৰুষদাৰ মৃত্যুৰ খবৰত গাঁওখনে মোকেই জগৰীয়া কৰিলে। গাঁৱৰ মানুহবোৰৰ আহযাহ নোহোৱা হ'ল, কিন্তু আলোকদা সঘনাই আহিবলৈ লোৱাত মোৰ মনত সন্দেহৰ সৃষ্টি হ'ল। মোৰ হাতত উপায়ো নাছিল। দেউতা দিনক দিনে বিষাদী হৈ আহিছিল। মায়ে মোক আলোকদাৰ লগত বিয়াত বহিবলৈ জোৰ কৰিলে। আৰু এদিন হেৰি চাওঁ, এই অকমান খাওকচোন, অকমান খাওক, অকমান খাওকচোন, অকমান অকমান। শুনিছেনে? আপোনাক মই কথা এটা কোৱাই নাই নহয়। আমাৰ মাজনীয়ে ছাগলী কেইটা বেচি দিলে আৰু মোৰ হাততো সাঁচতীয়া টকা কেইটামান আছে। আলোকক লৈ আপোনাৰ বেমাৰ দেখুৱাবলৈ আমি চহৰলৈ যাম নহয়। আপুনি কিয় চিন্তা কৰিছে? লওকচোন, অকমান খাই দিয়ক, তেতিয়াহে জোৰ পাব। আপুনি ভাল হ'ব লাগিব নহয়, শুনিছে? মা, পিতাই কিবা এটা ক'ব বিচাৰিছে। কওকচোন। হে, পানী খাব নি? দেচোন, মাজনীয়ে পানীটো দেচোন। এই ভাল ল'ৰাটো আছিল, কিন্তু এতিয়া তাৰ কথা ভাবিনো কি হ'ব? চাওঁ, পানী অকমান খাওঁ। আমি চহৰলৈ যাম নহয় আলোকক লৈ। হেৰি, আপুনি কিয় এনেকুৱা কৰিছে হয়নে? হেৰি
আলোক আলোক কি কৰি আছ আলোক আলোক কি হ'ল ৰাতিখন এইটো ফালে চিঞৰিছে কিয়? কি হ'ল মানে বাহিৰত মানুহ লগাই এতিয়া নজনা হ'ব যদি বুলি আহিছ অনুমান থাক অঞ্জু ভিতৰত আছে শুনিব শুনক তোৰ ঘৈণীয়েৰে শুনিলে শুনক ঘৈণীয়েৰৰ আগত ভৰ্তি দেখুৱাবলৈ আহিছ ধৰ ধৰ এনেকে বুকুত ধৰি এদিন মাতি দিছিলি আৰু এতিয়া এনেকে মাটি কাঢ়ি ল তই হয়তো পাহৰি গৈছ মই কোন ইচ্ছা কৰিলে তোক মই এতিয়াই শুন কি কৰিবি তই কি কৰিবি শুনি ওচৰতে ফচাব নোৱাৰিলে মানুহ লগাই মাৰিবি শুন মই সূৰ্য নহয় নিৰ্মল নহয় মানৱ হয় মই মানৱ আৰু শুন কাইলৈৰ পৰা পথাৰলৈ মানৱতা বন্ধ কৰি দে কথা বেয়া হৈ যাব কিন্তু নহ'লে নাই মই আৰু এইখন ঘৰত এক মুহূৰ্তও থাকিব নোৱাৰো মই য'ত যাম তোকো লৈ যাম মানুহৰ জীৱনটো সঁচাকৈ বৰ বিচিত্ৰ সময়ৰ গতিত উটি উটি কোন কেতিয়া কোন পাৰত পাইগৈ তত ধৰিবই নোৱাৰি মোলৈকে চোৱাচোন পিতায়ে সাজি দিয়া ঘৰ চৰকাৰী চাকৰি অজস্ৰ সম্পত্তি থকাৰ স্বত্তেও সকলো অসাৰ জীৱনটোক উপভোগ কৰিবলৈ শিক জন্ম মৃত্যু বিবাহ এইবোৰ খন্তেকীয়া তোমালোকৰ দৰে ময়ো এদিন অকলশৰীয়া আছিলোঁ মানুহৰ প্ৰতাৰণাত নহয় এটা দুৰ্ঘটনাই মোক মোৰ পৰিয়ালৰ পৰা আঁতৰাই আনিছিল কিন্তু এতিয়া চোৱা এতিয়াতো মোৰ অকলশৰীয়া নহয় সুৰুজ মই আৰু এই আশ্ৰমৰ মানুহখিনিয়ে মোৰ পৃথিৱী আজিৰ পৰা তুমিও আমাৰ পৃথিৱীৰ বাসিন্দা হ'লা সি কিবা এটা কৈছে এই সুধিব বিচাৰিছে মই কেনেকৈ বাচিলোঁ হাসিউলি রোদরুমত বারে বারে পরে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি দুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ
চিঞৰি ৰ'দৰ ৰুমত বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পুথৰু শেষৰিতুতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ